যেন আমি এইটো সাধাৰণতে দেখিবলৈ পাওঁ গভৰ্ণমেণ্ট জবৰ প্ৰতি মানুহৰ এটা সাংঘাতিক ক্ৰেজ আছে। আৰু আপুনি এইটো অনুভৱ কৰে নেকি যে এই যিটো ক্ৰেজ আছে গভৰ্ণমেণ্ট জবৰ প্ৰতি সেই ক্ৰেজটোৱে ক'ৰবাত ৰাইট কেৰিয়াৰ এটা চুজ কৰাৰ ক্ষেত্ৰত আমাক প্ৰব্লেমত পেলায়? নহয় এতিয়া আচলতে কি হৈছে আগতে আছিলে এতিয়া গম পোৱা নাই যে গভৰ্ণমেণ্ট প্ৰাইভেট বুলি কথা নাই আজিকালি সকলোতে কাম কৰিব লাগিব কামৰ ৰিপৰ্ট যদি ভাল নহয় গভৰ্ণমেণ্ট চাকৰিৰ পৰা অব্যাহতি দিব তথাপি এই ধাৰণাটো আছে এতিয়া। ধাৰণাটো আছে কিন্তু লাহে লাহে কমিব যিহেতু গভৰ্ণমেণ্ট চাকৰিটো পাঞ্চিং চিষ্টেম সময়ত যাব লাগিব এনুৱেলি এটা উম, ৰিপৰ্ট দিব ইমিডিয়েট বছজনে যদি উম, কামৰ ভাল নহয় ফিডবেকটো ভাল নহয় তেতিয়াহ'লে কামত আজিকালি গভৰ্ণমেণ্ট চাকৰিত আচলতে সাধাৰণতে দেখা যায় যে এইটো আছিলে যে গভৰ্ণমেণ্ট চাকৰি গৈছো চাকৰিটো নিশ্চিন্ত পেঞ্চন থাকিব উম, পাম উম, আমি উম, আজিকালি লাহে লাহে গভৰ্ণমেণ্ট চাকৰিটো পেঞ্চন সুবিধা লাহে লাহে নাইকিয়া হ'ব ধৰিছে গতিকে এতিয়া কাম কৰিব লাগিব নিজৰ যোগ্যতা দখল কৰিব পাৰিলে দেখাব পাৰিলে ব্যক্তিগত খণ্ডই হওক বা চৰকাৰী খণ্ডতে আগুৱাই যাব নহলে এনেকুৱা নহয় যে চাকৰি পালো ফিক্স নহয় তাৰমানে আজিকালি গভৰ্ণমেণ্ট চাকৰি কোনো নিশ্চয়তা নাই যে গভৰ্ণমেণ্ট চাকৰি হলে যে চাকৰি বছৰ পিছৰ বছৰ কৰি থাকিব পাৰিব সেইটো লাহে লাহে বুজি পাব যেতিয়া তেতিয়া সেইটো ধাৰণাটো লাহে লাহে সলনি হ'ব